একচুৱেলি যোৱাকালি যেটো আমাৰ 3 নং কোকৰাঝাৰ সমষ্টিৰ BPFৰ প্ৰাৰ্থী শ্ৰীমতী শেউলী মহিলাৰী তেখেতে যোৱাকালি আমাৰ 1 নং মোজাবাৰী খেলপথাৰত যিখন মিটিং পাতিছিল সেই মিটিং সকলোৰে অধিকাৰ আছে, সকলোকে পাতিব পাৰে, তাৰ কাৰণে আমাৰ কোনো কথা নাই। কিন্তু কথা হৈছে কি যে যোৱাকালি কেইজনমান ল'ৰাই যিবিলাক প্ৰেছমেট যিবিলাক নিউজ লাইভত কৈছে সেইবিলাক আমি প্ৰমাণ কৰিবলৈ আজি আমি আপোনালোকক মাতিছোঁ। সেইবিলাক আপোনালোকে ভালদৰে শুনক আৰু আপোনালোকে চাই থাকক। প্ৰথমতে কথা হৈছে যিজন সাধু বা ওৰফে তেওঁৰ নাম শহীদুল, তেখেতে কি কৈছে যে আমাৰ প্ৰমোদ বৰুৱা চৰকাৰ আহিলে আমাৰ এই কোকৰাঝাৰখন ছুইজাৰলেণ্ড বনাব বুলি কৈছিল। কিন্তু এইটো কথা সঁচা, তেখেতে কৈছিল, কিন্তু ছুইজাৰলেণ্ড বনাইছে না নাই না কি বনাইছে আপোনালোকে সকলোকে জ্ঞাত। কাৰণ আমাৰ এই কোকৰাঝাৰখন ইমান এটা শান্তি পৰিৱেশ আনিছে যাৰ আমাৰ কোনো মানুহে, আমাৰ মুছলিম মানুহে কেতিয়াবা ৰাতি বা নিশায় ক'তবা যদি আমি কোকৰাঝাৰ টাউনত যাব লগা হয় আমাৰ কোনো অসুবিধা নাই, কোনো ভয় নাই। কিন্তু যোৱা 15 বছৰ আগত আমাৰ এই মোজাবাৰী, দোৰামাৰী, জাউলিয়াপাৰা, হেকাইপাৰা সমষ্টিৰ মুছলিম মানুহে কোকৰাঝাৰলৈ যাবলৈ ভয় খাইছিল। এনেকুৱা ভয় খাইছিল যে আমি কিজানি ৰাস্তাত কোনোবাই আমাক মাৰিব, কোনোবাই আমাক পিটিব, সেই ভয়তে তেতিয়া যাব পৰা নাছিল। সেই বস্তুটো আজি প্ৰমোদ বৰুৱা চৰকাৰ যোৱা 5 বছৰত আহি কেনে আমাক এইটো নাইকিয়া কৰি দিছে। তেখেতে কিয় ক'লে এনেকুৱা ছুইজাৰলেণ্ডৰ কথা? ছুইজাৰলেণ্ড কি এইটো হোৱা নাই? ছুইজাৰলেণ্ড মানে কি? ছুইজাৰলেণ্ড মানে হ'ল শান্তি। আমি সকলোৱে শান্তিতে আমি থাকিব পাৰোঁ। আমাৰ প্ৰমোদ বৰুৱা ডাঙৰীয়া এনেকুৱা এটা ভাৱ আছিল যে আমি সকলো জাতি ধৰ্ম নিৰ্বিশেষে আমি সকলোৱে একেলগে জীয়াই থাকিম, একেলগে আমি বাস কৰিম, আমি কাৰো লগত কোনো মাৰামাৰি, কোনো ডাঙাডাঙি, কোনো হাই কাজিয়া নকৰোঁ। সেই বুলি তেখেতে 5 বছৰ চৰকাৰ তেখেতে চলাই গৈছিল, আমাৰ কোনো অশান্তি নাছিল। কিন্তু আজি 5 বছৰ পিছত যিটো হাগ্ৰামা চৰকাৰ আহিল, এই হাগ্ৰামা চৰকাৰ অহাৰ লগে লগে কি হ'ল? এই কাৰিগাঁৱত এটা কেঁচাল হ'ল, কাজিয়া হ'ল, এই চাওতাল আৰু বড়োৰ ভিতৰত যিহেতু কাজিয়া লাগিছিল। সেই কাজিয়াত যদি আমাৰ লৰেন্স ইছলাৰী ডাঙৰীয়াই যদি MLA তেখেতে যদি নগ'ল হয়, তেতিয়া তেতিয়া কাজিয়াটো বহুত ভয়ংকৰ হ'ল হয়। তেতিয়া এটা আদিবাসী আৰু বড়োৰ ভিতৰত বহুত এটা সংঘৰ্ষ হ'ল হয়। সেইকাৰণে তৎক্ষণাত আমাৰ লৰেন্স ইছলাৰী ছাৰ, MLA ছাৰ গৈ পেলাই তাত এই কাজিয়াটো মীমাংসা কৰি দিছে, সমাধানত আনিব পাৰিছে। আৰু এটা কথা এজনে কি কৈছে যে আমাৰ হাগ্ৰামা চৰকাৰ অহাৰ লগে লগে যে আমাৰ কোকৰাঝাৰত বোলে শান্তি হৈছে। কোকৰাঝাৰত ক'ত শান্তি হৈছে? হাগ্ৰামা চৰকাৰৰ লগে লগে এইটো শান্তি হৈছে নেকি? আপোনালোকে কওক। যিয়ে নহওক, আৰু এজনে কি কৈছে যে আমি এইবাৰ ট্ৰেক্টৰ ছবিত ভোট দিম, এইবাৰ ট্ৰেক্টৰ 0 বুলি ট্ৰেক্টৰ ছবিত ভোট নিদিওঁ, এইবাৰ নাঙলত ভোট দিম, ট্ৰেক্টৰ 0 বুলি কৈছে। 0 বুলি যে কৈছে, তেখেতক আমি আজি ক'বলৈ বিচাৰিছোঁ ট্ৰেক্টৰ 0 হয় না কি হয়? 9 তাৰিখত আপোনালোকে চাব পাৰিব। আৰু যেতিয়া 4 তাৰিখত ৰেজাল্ট হ'ব তেতিয়া আপোনালোকে গম পাব। তেতিয়া আমি ট্ৰেক্টৰত ভোট দিছোঁ না নাঙলত ভোট দিছোঁ না ক'ত ভোট দিছোঁ আপোনালোকে চাব পাৰিব। সেইকাৰণে মই তেখেতক যিবিলাক ল'ৰাই আজি যোৱাকালি যিটো ভাষণ দিছিল, যেটো নিউজ লাইভত কৈছিল, সিহঁতক মই সকীয়াই দিব বিচাৰিছোঁ। আপোনালোকে যদি দম আছে মোৰ ওচৰত আহক, আপোনালোকে তৎক্ষণাত প্ৰমাণ লৈ যাওক লৰেন্স ইছলাৰী ছাৰে কি কাম কৰিছে, কি কৰা নাই। আমি এই যে এইখন চাওক, এইখন আমাৰ ব্ৰিজখন যেতিয়া লৰেন্স ইছলাৰী ছাৰে MLA হ'ল তেতিয়া তেখেতক মই আবেদন কৰিছিলোঁ, ছাৰ আমাৰ এই হেকাইপাৰা মোজাবাৰী গাঁওখন বিৰাট এটা প্ৰব্লেম হৈছে। আমি এই যে চাওক, এই যে নদীখন আছে, এইখিনিতে 15 বছৰ আগত ৰাস্তা আছিল। এইখন গাঁও, এই 1 নং মোজাবাৰী গাঁওখন আমাৰ এই হাগ্ৰামা চৰকাৰৰ আণ্ডাৰত আছিল। আমি এটাই মুছলিম গাঁও আছিলোঁ। তেখেতে কোনো আমাক এটা কিবা কৰা নাই, পৰিৱৰ্তন কৰা নাই, ৰাস্তা ঘাটৰ এটা পৰিৱৰ্তন কৰা নাই। এই দলংখন আমি বিচাৰিছিলোঁ, তেখেতে কি কৰিছে? এই ইলেকশ্যন আহিলে এটা বাঁহৰ দলং দিছিল, বাঁহৰ দলং দি পেলাই সিহঁতে চৰকাৰ বনাই গৈছিল। আজি আমাক ঠগাই কিমান দিন ঠগাইছে। আজি সেইকাৰণে আমি ঠগবিলাক আমি বুজি পাইছোঁ। আমাৰ এই মুছলিম মানুহবিলাক ইমান জাম্বা নহয়, ইমান বুজা নহয়। আমি সচেতন হৈছোঁ, আমি এতিয়া চালাক চতুৰ হৈছোঁ। সেইকাৰণে আমি এইবাৰ এইবেলি আমি আমাৰ যেটো MLA ছাৰ লৰেন্স ইছলাৰী ছাৰ আছে তেখেতক আমি ভোট দিম, তেখেতক ভোট দি আমি জয়যুক্ত কৰিম। এইটো সঁচা কথা, আপোনালোকে চাব পাৰিব। 9 তাৰিখত যেটো ইলেকশ্যন আহি আছে, সেই 9 তাৰিখত আমি দেখাই দিম যে আমাৰ ইয়াত মুছলিম মানুহে কি কৰে কি নকৰে। আৰু আমাৰ এইটো যি আছে না আছে, এইটো আমাৰ কথা। আমি গম পাওঁ কোনে কাম কি কৰিছে কি কৰা নাই। সেইকাৰণে মই আৰু এটা কথা ক'ব বিচাৰিছিলোঁ। এজন মোৰ ল'ৰা তেখেতে কি কৈছে, এই ট্ৰেক্টৰ নিখামানি গিয়া হেন্দক মানবে
बे ट्रेक्टरनि खामानिखौ आं होनदोंमोन बे आंनि फिसाला बेखौ आं होनदों ओइ बाबु नोंहा सोर जायो सोरनि नों जायो सोरनि लोङो सोरनिफ्राय थाखा फैसा नों लाङो नों मा दिनै थाखा फैसानि सामान्य 500,000नि लुपनि थाखाय मा बुंनो नागिरदों नों बेखौ आंबो बुंनो नागिरदों बे आंनि फिसाला बेखौ आं बुंनो नागिरदों बेखौ आं फिक्स रायदों नों मानो बेनि थाखाय थांदों बे होनदों आंनि थाखा फैसा लुपनि एसे देखायदों होननानै बे थांदों दा ओंखायनो आं होनदों जे रावबो माने माबा नाङा भुल बुजिनाङा जों ट्रेक्टराव भुट होगोन बे 9 तारिखआव ओंखायनो आं बयबोखौ खुलुमबाय बयखौबो आं আমার এই মুজাবাৰী গাঁৱৰ সকলোকে মই অনুৰোধ কৰিছোঁ যে আমি যদি শান্তিত থাকিব বিচাৰোঁ তেতিয়াহ'লে আমাৰ এই ট্ৰেক্টৰ ছবিত অহা ইলেকশ্যনত ট্ৰেক্টৰ ছবিত লৰচিতলী ছাৰক আমি জিতাব লাগিব নহ'লে আমাৰ উপায় নাই আজি যদি শেউলি মহিলাৰীক যদি আমি জিতাওঁ শেউলি মহিলাৰী হ'ল হাগ্ৰামাৰ পত্নী ইয়াৰ কোনো কিবা নাই কিনা এটা চিনাকি বুলি তেওঁৰ কোনো কিবা নাই সেইকাৰণে শেউলি মহিলাৰীক আমি কৈছোঁ যে শেউলি মহিলাৰী ডাঙৰীয়ানী আপুনি হাগ্ৰামাৰ পত্নী হৈ থাকক কাৰণ আপোনাৰ এটা পৰিচয় আছে আপুনি হাগ্ৰামাৰ পত্নী সেইকাৰণে মই আপোনাক কৈছোঁ যে আপুনি টকা পইচা খৰচ কৰি লাভ নাই আপুনি নিজেকে এবাৰ আমি খাটাং কৈছোঁ 100% গ্যাৰাণ্টি দি কৈছোঁ আপুনি এবাৰ নিজেকে সেইকাৰণে মই আপোনাক অনুৰোধ কৰি কৈছোঁ বেকাৰ টকা পইচা খৰচ কৰি আপুনি লাভ নাই কাৰণ আপোনাক কোনে চিনিয়ে নাপায় আপোনাক কোনে চিনি পাব আমাৰ গাঁৱৰ মানুহ আপোনাক চিনি পায় না আপুনি চিনি পায় কাকো চিনি নাপায় আপুনি আমাৰ সমাজত কি কাম কৰিব এইটো আমি গম পাইছোঁ এইটো আমি জানো সেইকাৰণে মই সকলোকে আমাৰ মুছলিম ভাইবিলাকক মই অনুৰোধ কৰিছোঁ যে আমাৰ এইবেলি ইলেকশ্যন আহি আছে এই ইলেকশ্যন সকলোৱে আমি ট্ৰেক্টৰ ছবিত ভোট দিব লাগে সকলোকে মই অনুৰোধ কৰিছোঁ আৰু এটা কথা নমস্কাৰ যোৱা BTC ইলেকশ্যনত আমাৰ হাগ্ৰামা ছাৰে কৈছিল BJP হাটাও BTC বাঁচাও এনেকুৱা মিছা কথা কৈ আমাৰ মাইনৰিটি মানুহৰ ভোটবিলাক লৈ 21টা সিট পালে সি অকলে চৰকাৰ 21টা পালে সি অকলে চৰকাৰ কৰিব পাৰিলে হয় কিন্তু 28টা পাইছে 28টা পাৱাৰ লগে লগে বেচাৰা বিজেপিৰ লগত গৈছে তে এতিয়া আমাৰ মুছলমান মানুহবিলাকে কৈ আছোঁ বিজেপি আমাৰ মাইনৰিটিৰ শত্ৰু আমাৰ মুছলমানৰ শত্ৰু হলো বিজেপি হে কিমান মানুহৰ ঘৰ বাৰী ভাঙি দিছে হে কিমান মানুহ ইমান ৰ'দত কষ্ট কৰি আছে বৰষুণ পৰিলৈ বিজেপি লগা হয় হ্যাঁ গতিকে আমি বিজেপিক আমি আমার মুসলমান মানুহবিলাকক এবার বিজেপিক ভোট না দিম আমি হ্যাঁ নাঙ্গল ভোট দেওয়া মানে একদম সিধা সিধি কথা একদম প্রথম ফল ভোট দেওয়া এইটো সিধা সিধি এইটো আর ছোৱাৰ লগা কথা একো নাই নাঙ্গল ভোট দেওয়া মানে বিজেপি ভোট পাব এবার নাঙ্গল ভোট দেওয়া মানে বিজেপি জিকিব তার কারণে আমার মুসলমান মানুহবিলাকক কৈ আছোঁ আমি হাত পাও ভৰি ধৰি আমি কৈ আছোঁ নাঙ্গলক ভোট যাতে আপোনালোকক নিদিয়ে হ্যাঁ যাতে আমাৰ দেশৰ কাৰণে যদি ভাল থাকিব লগা হয় আমাৰ ট্ৰেক্টৰ ছবিত ভোট দি বিপুল ভোটত জয়যুক্ত কৰক হাগ্ৰামা মুৰ্দাবাদ নাঙ্গল ছবিৰ কাম নাই BPF জিন্দাবাদ মুৰ্দাবাদ BPF এর কন্ট্রাক্টর আমার লরচিতলী স্যার এই যে আমার মুছাবাৰীৰ যিটো দালাং দিছে এইটো BPF এর কন্ট্রাক্টর বহুত টাকা কেলেংকাৰ কৰি আছে কিন্তু যে আমার হেডমিস্ত্রিটো কালামপৰা মালিক এইটোৰ বহুত টাকা মাৰি দিছে কিন্তু আমি BPF এর মানুহবিলাক কৈ আছে যে লৰচিতলী আমাৰ মাইনৰিটি এলেকা কোনো কাম কৰা নাই কিন্তু আমাৰ 1 নং মুজাবাৰী বিৰাট ডাঙৰ এটা ব্ৰিজ দিছে আৰু CC ব্লক 2 কিলোমিটাৰ CC ব্লক ৰাস্তাও দিছে আৰু আমাৰ ঘৰৰ সামনে 2 নং মুজাবাৰী জিঅ' বেগের কাম দিছে 3টা আমার প্রমোদ বড় স্যারে কিন্তু BPF এর মানুষগুলো বিরাট সমালোচনা করে আছে তেগতক আমি কিন্তু কন্ট্রাক্টরটো BPF এর এই কারণে করা নাই কাম আদরা করে রাখছে কিন্তু এইটো কামটো ক্যান্সেল করে দিছে এই কারণে হাগ্ৰামা মহিলাৰী কামটো ক্যান্সেল করে আদরা করে রাখছে এইখিনি কথা মোৰ ইলেকশন আপনার মোজাবাড়ির গাঁৱৰ যেটো বাসিন্দা তার মানে চাওক আমার 1 নং আর 2 নং মুজাবাৰী যিবিলাক BPF এর মানুষ অপপ্রচার কৰি আছে কিন্তু আমার 1 নং মুজাবাৰী আব্দুল দা 2 নং মুজাবাৰী আমি হাসমত আর আমার ওয়ার্কারগুলো যিমান আছে আমার ট্রেক্টর পার্টি আছে কিন্তু BPF এর এইখানে কোনো কাম নাই কিন্তু BPF এর বিরাট সমালোচনা কৰি আছে BPF মিছা কথা কৈ আছে BPF এর মানুষ কালি যেটো আমার 1 নং মুজাবাৰী মিটিং দিছে আৰু একটা কথা হাগ্ৰামা মহিলাৰী BTC ইলেকশন কি কৈছে যে BJP হাটাও BTC বাঁচাও এতিয়া কি হ'ব অহা 9 তাৰিখত
আমি হাগ্রাম মহিলাৰী দেৱ আমি চকিয়াই দিছোঁ, ধিক্কাৰ দিছোঁ যে অহা 9 তাৰিখত আপোনাৰ EVM-ক চাব, কাৰ কিৰকম দম আছে আপোনালোকে চাই থাকিব, ৰাইজে কি কৰিব আপোনাক। তে আমি বেছি কথা নকওঁ, এইখিনি কথা আমাৰ বক্তব্য শেষ কৰিলোঁ। নমস্কাৰ। কথা হ'ল মানে এইটোই, আমাৰ EPPL চৰকাৰ অহাৰ কাৰণে বহুতে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া উন্নয়ন কৰিছিল। ময়ো জানো, আমি যিটো সঁচা এইটোই কওঁ, কাৰণ 2012-ত যিটো নাকি কেলেংকাৰী হৈছিল, এই কেলেংকাৰীত কোনো মানুহৰ ঘৰ বাৰী নহা আছিল। যি নহওক, এইটো ইয়াৰে মাজতে আমাৰ EPPL চৰকাৰ আহিলে। চৰকাৰ আহিবার লগে লগে আমাৰ প্ৰমোদ ছাৰে এই গাঁওখন, আমাৰ এই অঞ্চলখন চাই অতি মৰমে এই মানুহৰ দুখ ঘৰ নোহোৱাৰ কাৰণে দুখ দেখি আমাৰ প্ৰমোদ ছাৰ ডাঙৰীয়াই বাজেট কৰি শতে মানুহক, যিমান জনজাতি আছিল সকলো জনজাতিৰ কাৰণে শতে ঘৰ আনি দিছিল। কিন্তু আৰু এটা কথা কি, আমাৰ EPPL চৰকাৰ অহাৰ কাৰণেই এই যে অৰুণোদয় যিমান জনজাতি আমাৰ EPPL চৰকাৰ অহাৰ কাৰণে পাইছিল, আৰু আমাৰ EPPL চৰকাৰ অহাৰ কাৰণে শুরু। কিন্তু হাগ্ৰামা মহিলাৰ যে 17 বছৰ চৰকাৰ আছিলে, কোনো জনজাতি কোনো মানুহে ক'ব পাৰিব যে আমি এটা অৰুণোদয় পাইছিল, কোনো মানুহে ক'ব পাৰিব নোৱাৰে। কিন্তু আমাৰ নৰেশ ইছলাৰী ছাৰ আমাৰ যেটো উন্নয়ন কৰিছে, আমাৰ এই ব্ৰিজখন জেনিয়ন ৰাস্তা আছিল, এই হেকাইপাৰা মানুহ, চিম্বৰ গাঁৱৰ মানুহ, আমাৰ মোজাবাৰীৰ মানুহ এইটো এটা চাইকেল ল'ব পৰা নাই, এজন মানুহ লং পেণ্ট পিন্ধি যাব পৰা নাই, এটা গাড়ী ঘোঁৰা ল'ব পৰা নাই। MLA হোৱাৰ লগে লগে আমাৰ MLA ছাৰ গাঁওখন চাই আমাৰ ব্ৰিজখন বনাই দিছে। তেখেতক আমি ধন্যবাদ জনাওঁ। ভগৱান ঈশ্বৰ আল্লাই তেখেতক যাতে ভালে কৰে, ময়ো মংগল কৰোঁ। কিন্তু এইবাৰ বিধানসভা হিচাপত কিন্তু আমাৰ ইছলাৰী ছাৰৰ যেটো নাকি সমষ্টি, এই সমষ্টি হিচাপে আমি বহুত মানুহৰ, জাতিগত মানুহৰ, বহুত জনজাতিৰ আমি যেটো আমি মন্তব্য পাইছোঁ, চবে এটা মন্তব্যই নিছে আমাৰ এই ট্ৰেক্টৰ ছবি নৰেশ ছাৰক জিতাই দিব। এইটো আমি খাটাং ক'ব পাৰোঁ। এতিয়া যে নহওক, আমি আৰু বেছি নকওঁ, ইয়াৰ পৰাই আমি নমস্কাৰ কৰিম।